Hey guys, welcome to my YouTube channel Pardon Vlog. কেনে খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকে ভালে আছে, ময়ো ভালে আছো। তো আজি বিহু বুলি আমি মানে সকলোৱে মিলি এসাঁজ খাব ওলাইছো, মানে আমাৰ ঘৰৰ ফেমিলি। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আগলৈকে চাই থাকক আৰু মানে কি কৰোঁ আজি, আৰু আপোনালোকক আমি ৰেচিপিটোও দেখুৱাই দিম। তো আপোনালোকে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। আপোনালোক সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এতিয়া আমি মাংস বনাব ৰেডি কৰিছোঁ, চব বস্তু ৰেডি কৰিছোঁ। আৰু এতিয়া আপোনালোকে দেখিছে লহৰাত মানে কেৰাহীত পিঁয়াজবোৰ দিছোঁ। এনেকৈ লাহে লাহে পিঁয়াজবোৰ লাৰি আছোঁ যাতে পিঁয়াজবোৰ অকণমান ৰঙা ৰঙা হয়। তাৰপিছত মছলাখিনি আমি দি দিম। ইয়াহো আজি মানে পুৰা খাম আৰু মাঘ বিহু বুলি একদম পুৰা মাংস আজি দেখি একদম জিভাৰ পানী পৰিব ধৰিছে আৰু ইমান টেষ্টি লাগিব ন। ইয়াত লাহে লাহে লাৰি আছোঁ পিঁয়াজবোৰ, অকণমান মানে পিঁয়াজবোৰ অলপ সিজি ল'ব লাগিব। তাৰপিছত আমি বাকী মছলাবোৰ দিম। এনেকৈ লাৰি আছোঁ পিঁয়াজবোৰ এতিয়া। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক দেই। আদা ৰহুন দিলোঁ ইয়াত অকণমান, আৰু লাহে লাহে এনেকৈ দি থাকিম আৰু বস্তুবোৰ লাহে লাহে লৰাই দিলোঁ। এবাৰ আমি দিম তাতে লং, ইলাইচি, ডালচেনি। অলৰেডি ইয়াত সকলো মছলা দিয়া হৈ গ'ল, দেখিবলৈ পাইছে কি ধুনীয়া কালাৰ হৈছে। এতিয়া লাহে লাহে এইখিনি লৰাই থাকিব লাগিব, লৰাই তাৰপিছত আমি মাংসখিনি ইয়াত দি দিম। চব একদম সোৱাদ ব্যস্ত আৰু একদম বাহ। আজি বিহুৰ খানা গোটেইবোৰে ঘৰৰ মানুহবোৰে একেলগে মিলি এসাঁজ আৰু গৰম গৰম চিকেন। তো আজি ইমানে আছিল। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই বহুত ভাল পালে।